हेलो फ्रेंड আপোনালোকে জানে আজি দুদিন ধৰি এটা ভিডিঅ' ভাইৰেল হৈ আছে আমাৰ অসমৰ ছোৱালীয়ে যে বাংলাদেশৰ পৰা আহি আমাৰ ইয়াত ৰেপ কৰিছে আৰু ভিডিঅ' কৰিছে আৰু এটা খতৰনাক কথা যে কি ছোৱালী এটা আছে কি কম চ' বাংলাদেশৰ পুলিচৰ কি মতামত সেইটো আপোনালোকক মই কৈ আছোঁ নাই দেখাইছোঁ বাংলাদেশৰ IPS না কি হয় নাজানো ইয়ৰ মানে মতামত আপনার চাইছো তো প্রথম ভিডিওটা সব সামাজিক যোগাযোগ মাধ্যমে ভিডিওটা ভাইরাল হয়েছে সেখানে দেখা যাচ্ছে যে 20-22 বছরের একটি মেয়েকে বিবস্ত্র করে তাকে অমানসিক নির্যাতন করা হচ্ছে এবং এখানে ভিডিওটিতে একটি মেয়ে এবং 2-3 জন ছেলেকে দেখা যাচ্ছে তো যে ভিকটিমকে ওখানে দেখা যাচ্ছে সে ভিকটিম এর বাড়ি আমরা শনাক্ত করেছি ওনার ঠিকানা আমরা শনাক্ত করেছি উনি মগবাজার এলাকার বাসিন্দা তো 3-4 মাস আগে উনি সৌদি আরবে যাবেন এই মর্মে সমস্ত কাগজপত্র রেডি করার জন্য কাজ করতেছিলেন এবং পরবর্তীতে সৌদি আরবে হয়তো যেতে পারছেন কিনা সেটা আমরা জানি না কিন্তু এখন তিনি ইন্ডিয়ার একটি জায়গায় অবস্থান করছেন শনাক্ত করার পরে তার মেয়েটির অভিভাবকের সঙ্গে কথা বলেছি তারা যদি কোনো অভিযোগ করেন সে বিষয়ে আমরা অভিযোগ নিয়ে আইনগত ব্যবস্থা নেব বাংলাদেশের কেইজনমান আমার নটিছৰ এটা ছোৱালী মানে ৰেপ কৰিছে 4 জন মিলি আৰু এটা কথা আচৰিত মোক লাগিল একদম আচৰিত লাগিল যে 4টা ল'ৰা আছিল এটা ছোৱালীও লগত আছিল কেনেকৈ ছোৱালীয়ে 4টা ল'ৰা আছিল মানে মুসলিম হয় বোধ হয় মানে এনেকুৱা লাগে ভিডিঅ'টোত মানে আৰু এনেকুৱা নিৰ্যাতন চলাইছে ছোৱালীটোৰ ওপৰত মানে ছোৱালীৰ মেইন পাৰ্টত কাঁচৰ বটল সোমাই দিছে এইটো মই ক'ব নোখোজোঁ কিয় কাৰণ মোৰ ইউটিউব চেনেলৰ ভিডিঅ'টো ইউটিউবে চেঞ্চেল কৰিব পাৰে চ' ষ্ট্ৰাইক লাগিব পাৰে চ' সেইটো মানে চবে মই এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চবকে মই কৈ আছোঁ যে আমাৰ অসমত এইটো মানে বন্ধ কৰিব লাগে ডাইৰেক্ট বন্ধ কৰিব লাগে মানে কি আৰু কম ন বেলেগ দেশৰ মানুহ আহি আমাৰ ইয়াত আহি ৰেপ কৰি থৈ গুচি যায় আৰু আমি একো কৰিব নোৱাৰোঁ মই খবৰ পাইছোঁ কি সিয়ে 4টা আৰু ছোৱালীটোক বোলে এৰেষ্ট কৰিছে চ' এৰেষ্ট কৰিছে ভাল কথা কিন্তু ইয়াক এনেকুৱা শাস্তি দিব লাগিব মানে ইয়াৰ ওপৰত শাস্তি নাই মইতো মোৰ লগত কাটি দিলোঁ হয় কিবা ছোৱালী নহয় এইটো ল'ৰা খোজত কৈ দিলোঁ হয় ছোৱালীটোক কিবা এইটো ছোৱালী কেনেকৈ চাব পাৰে আৰু কি কৰিছে ভিডিঅ'টোত বেলেগক ভিডিঅ' কল কৰি চাইছে চা আমি ইয়াক কি কৰি আছোঁ এইবাৰ কি কৰি আছোঁ কি আৰু কম তো চবেই কৈছোঁ যিজনে ভিডিঅ'টো পাইছোঁ মানে এই যে ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ নকৰিব বেলেগৰ লগত শ্বেয়াৰ নকৰিব কাৰণ যিমান শ্বেয়াৰ কৰিব সিমানেই বদনাম আৰু ছোৱালীটো ক'ত থাকেতো নকওঁ কেনেকৈ দেখাই এইটো নকওঁ মানে এইটো নক'লেই ভাল যে ক'ত থাকে নাথাকে চ' নকওঁ চ' বহুত বেয়া লাগি আছে মই জাষ্ট 2 ঘণ্টামান আগত চালোঁ ভিডিঅ'টো আপুনিও নেদেখিব ভিডিঅ'টো বেছি কথা নকম হ'ব আপুনি চবে মানে আমি অসমক লৈ গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ অসম ইণ্ডিয়াটো একদম বেলেগ অসমৰ কালচাৰ অসমৰ চব মানে বেলেগ কিন্তু ইয়াত এনেকৈ ৰেপ চলি থাকে কেইদিনমান আগত এটা হৈছিল আৰু এতিয়া হৈছে কিনো কম ভাল নালাগে এইবিলাক অলপ মইতো ইয়াক মানে ফাঁচি দিব লাগে মোৰ দাবী ইয়াক সিহঁতক ফাঁচি দিব লাগে ছোৱালীটোক ফাঁচি দিব লাগে কাৰণ ছোৱালীটো তাৰ লগত থাকি এনেকুৱা হৈছে মানে কিবা আছিল চ' কিবা যদি মই সিহঁতৰ যদি আৰু কিবা যদি ডিটেইল পাওঁ মই আপোনালোকক শ্বেয়াৰ কৰিব চেষ্টা কৰিম চ' আজিৰ কাৰণে ইমানেই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চবকে কৈ দিব মানে এনেকৈ যেন শ্বেয়াৰ নকৰে সেই ভিডিঅ'টো আৰু ছোৱালীটোক ফটো নেদেখাওঁ মই দেখিছোঁ চ' ধন্যবাদ জয় হিন্দ